নমস্কাৰ বন্ধুসকল তো পুনৰবাৰ মই ইউটিউব চেনেলটোতে সকলোকে স্বাগতম জনাইছো আৰু আশা কৰিছো সকলো ভালে আছে মই ভালে আছো আৰু আজি মই এনেকুৱা এজন বিশেষ মানুহৰ ওচৰত উপস্থিত আছো যিজন মানুহ নেকি হাতৰ কিছুমান যাদু দেখাব আপোনালোকক আৰু তাৰে কিছু অংশ মই আপোনালোকক দেখাম আৰু আজি মই মানুহজনৰ ওচৰত উপস্থিত আছো আৰু মই তেখেতৰ পৰা জানিব বিচাৰিছো যে আপুনি এই খেলটো কেতিয়াৰ পৰা মানে দেখুৱাইছে মানুহক প্ৰায় কিমান দিন হ'ল এইটো খেল দেখুৱাই থকা মানুহক মই এদিনে দেখা পাইছিলো 20 বছৰ আগত তো প্ৰায় 20 বছৰ আগত এইবোৰ খেল দেখাইছিলে মানুহজনে আৰু এতিয়া মই তেখেতৰ ওচৰত উপস্থিত আছো আৰু এই খেলটো আপুনি দৰ্শকৰ মাজত দেখুৱাব পাৰিব নেকি অকমান টাইম দেখুৱাব পাম তেতিয়া বন্ধুসকল এই ক্ষেত্ৰৰ পৰা মই হাতৰ যাদু কিছুমান খেল আপোনালোকক দেখুৱাম আৰু এতিয়া এখেতে খেলটো দেখুৱাব আৰু আপোনালোকে চাব বুলি আশা থাকিল আৰু এতিয়া আপুনি খেলটো দেখুৱাব পাৰে তো ইয়াতে দেখুৱাব নাই বেলেগ জেগাত যাব লাগিব তো বন্ধুসকল এইকণত দেখুৱাব নোৱাৰিব যেহেতু বহি আছে তেখেতে উঠি পেলাই যাব লাগিব তো বলক তেতিয়াহ'লে তো আপোনাৰ ভাল নামটো ডিম্ব দত্ত আৰু আপোনাৰ ঘৰ দেউৰিগাঁও ফুলবাৰী দেয়ালৈ দেউৰি গাঁৱত এখেতৰ ঘৰ আৰু যিহেতুকে এখেত আমাৰ ইয়াত আহিছে তেতিয়া সেইকাৰণে মই লগ কৰিব ভাল হ'ল আৰু আপোনাৰ ঘৰ মানে দেউৰি গাঁও ন দেউৰিগাঁও ফুলবাৰী দেয়ালৈ তো ফুলবাৰী এখেতৰ ঘৰ দেউৰি গাঁও ফুলবাৰী দেৱালৰ ওচৰত শ্বহীদ বেদীৰ ওচৰত তো এখেতৰ আপোনালোকক দেখুৱালো এখেতে কেনেকুৱা মানে হাতেৰে কেনেকৈ লাঠি খেল ঘূৰাইছে আপোনালোকে দেখিলে তো কেনেকুৱা লাগিল তো কমেণ্ট কৰি জনাব আৰু বহুত এটা মানে হাতৰ মানে কেনেকৈ ঘূৰাইছে মানে এটা অদ্ভুত মানে এনেকৈ ঘূৰাইছে যেন মই ভাবি পোৱা নাই কেনেকৈ ঘূৰাইছে দেখিছে নাই কিমান এটা মানে হাতৰ কি মানে যাদু মানে কি মানে অদ্ভুত মই ক'তো দেখা নাই এনেকৈ ঘূৰোৱা আৰু বিশেষকৈ এখেতৰ এইখিনি অভিনয় আৰু এইখিনি হাতৰ যাদু দেখি মোৰ বহুতখিনি ভাল লাগিলে আৰু সবিশেষ ভিডিঅ'টো আপোনালোকক দেখুৱালোঁ এখেতকো দেখুৱাই দিছোঁ আৰু এখেতৰ দেখিলে পৰিচয়ো দিলে ক'ত আছে কি কৰে কি নাই কৰা আৰু তেখেতৰ ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব এখেতৰ পৰা জনামতে এখেতে পোনপ্ৰথমতে হাৱাজান থানাত এই খেলটো দেখুৱাইছিল আৰু বহুতৰ পৰা সমাদৰো লাভ কৰিছে আজি মই এখেতক লগ পাই বহুতখিনি ভাল লাগিলে আৰু এখেতৰ খেলটো চাই বহুত ভাল লাগিলে আৰু ভাবিলোঁ আপোনালোককো দেখুৱাওঁ আৰু আপোনালোকে কেনেকুৱা পালে ভিডিঅ'টোত প্লিজ কমেণ্ট এটা কৰি জনাব আৰু ভিডিঅ'টো ভাল পালে যদি প্লিজ শ্বেয়াৰ কৰি দিব আৰু লাইক এটা কৰিব কমেণ্ট কৰিব কেনেকুৱা পালে আৰু চেনেলটো নতুনকৈ কোনোবাই ভিজিট কৰি আছে যদি প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব আৰু সকলোকে বহুত ধন্যবাদ আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আৰু নতুনকৈ কোনোবাই মোৰ চেনেলটোত ভিজিট কৰি আছে যদি প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব আৰু এয়াই আৰু আজিলৈ ভিডিঅ'টো ইমানেই আৰু ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি যাব চেনেলটো তো আজিলৈ বাই তো সকলোকে জয় আই অসম ৰ'ব বন্ধুসকল ভিডিঅ'টো এতিয়াও শেষ হোৱা নাই আৰু অকণমান বাকী আছে মোৰ চেনেলটোত আপোনালোকে নতুনকৈ আহিছে যদি নতুনকৈ ভিজিট কৰি আছে যদি প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব আৰু ভিডিঅ'টো কেনেকুৱা পালে প্লিজ লাইক এটা কৰিব আৰু কমেণ্ট এটা কৰিব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব বন্ধুসকল